हेलो मरমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত ডিসকাস কৰিম এছএছ 2026 পাসিং মাৰ্কছৰ বিষয়ে কোনটো সাবজেক্টত কিমান মাৰ্কছৰ এক্সাম হ'ব আৰু তাত কিমান পাসিং মাৰ্কছ থাকিব হেতুৰ বিষয়ে ডিসকাস কৰিম আহা আমি স্টাৰ্ট কৰো প্ৰথমে জানিম কোন কেইটা সাবজেক্টত 100 মাৰ্কছৰ এক্সাম হ'ব আৰু তাত পাসিং মাৰ্কছ 30 থাকিব সাবজেক্ট কেইটা হ'ল আসামিজ অল্টাৰনেটিভ ইংলিশ ম্যাথমেটিক্স লজিক এণ্ড ফিলসফি এডুকেশন এতিয়া জানিম কোন কেইটা সাবজেক্ট 80 মাৰ্কছৰ এক্সাম হ'ব আৰু তাত পাসিং মাৰ্কছ থাকিব 24 সাবজেক্ট কেইটা হ'ল পলিটিক্যাল সায়েন্স সোশিयोलॉजी বিজনেস স্টাডিজ একাউন্টেন্সি ফাইনান্স ইকোনমিক্স হিস্টরি এতিয়া জানিম কোন কেইটা সাবজেক্ট 70 মাৰ্কছৰ এক্সাম হ'ব আৰু তাত পাসিং মাৰ্কছ থাকিব 21 সাবজেক্ট কেইটা হ'ল ফিজিক্স কেমিস্ট্রি বায়োলজি কম্পিউটার সায়েন্স এপ্লিকেশন জিওগ্রাফি এন্থ্ৰোপোলজি আজিৰ ভিডিঅ'ত এইখিনি আছিল যদি এই ভিডিঅ'ৰ পৰা অলপ হেল্প হৈ থাকে তেনেহলে আমাৰ ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবা এনেকুৱা ধৰণৰ ইনফৰমেশনৰ গাইডেন্স পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা ধন্যবাদ।